নমস্কাৰ সহজাফল চেনেলটোলৈ সকলোকে স্বাগতম জনাই মই আজি আইচক্ৰীমৰ এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ। আইচক্ৰীমটো বনাইছোঁ মই মেৰিগোল্ড বিস্কুট দি। আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকে আইচক্ৰীম খাই খুব ভাল পায়। বজাৰৰ পৰা কিনি নিদি আমি এনেকৈ ঘৰতে সহজে পাব পৰা বস্তু দি আমি আইচক্ৰীমটো তৈয়াৰ কৰি খুৱাব পাৰোঁ তেওঁলোকক। মেৰিগোল্ড বিস্কুট এইটো লৈছোঁ মই। তাৰে মই 10খনমান এনেকৈ উলিয়াই লৈছোঁ। উলিয়াই লৈ মই বিস্কুটখিনি ভাঙি মিক্সিত গুড়া কৰি ল'ম। মিক্সিত গুড়া কৰি ল'ম। এয়া ধুনীয়াকৈ গুড়া হৈ গ'ল। অকণ গোটা গুটি থাকিব পাৰে বুলি মই অকণমান চালি লৈছোঁ। চালি লৈ যে গোটা গুটি থাকে সেইখিনি ৰৈ যাব আৰু মিহিখিনি মই ব্যৱহাৰ কৰিম। ধুনীয়াকৈ চালি ল'লোঁ। ধুনীয়া পাউডাৰ হৈ গ'ল। এতিয়া মই এই কাপটো দি 1 কাপ গাখীৰ লৈছোঁ, গৰু গাখীৰ। গাখীৰখিনি অলপ গৰম হ'বলৈ দিছোঁ আৰু অলপ উতলি পেলাই যাতে গাখীৰখিনি কমি যায়, অলপ ডাঠ হয় তেনেকুৱা হ'বলৈ দিছোঁ মই। তাতে মই 4 চামুচ চেনি দি দিছোঁ। চেনিখিনি এতিয়া গাখীৰত গৰম হ'লে একেলগে গলিব, মিঠাটো হৈ যাব। তেতিয়া অলপ টাইম লৰাই গাখীৰখিনি কমিবলৈ দিছোঁ। অতি সহজে আৰু কম সময়ত আমি ঘৰতে এনেকৈ আইচক্ৰীম বনাই খাব পাৰোঁ। এতিয়া মই পাউডাৰ গাখীৰ, পেকেটৰ পাউডাৰ গাখীৰ আছে, পাউডাৰ গাখীৰ মই 2 চামুচ, ডাঙৰ চামুচৰ 2 চামুচ দি দিছোঁ আৰু অলপ ডাঠ হ'বৰ কাৰণে। এইখিনি ভালকৈ লৰাই যাতে গোটা গুটি নাথাকে ধুনীয়াকৈ মিলাই ল'ব লাগে। তাতে মই এতিয়া এই পিচি থোৱা মেৰিগোল্ড বিস্কুটৰ গুড়িখিনি মিক্স কৰি দিম। ধুনীয়াকৈ মিক্স কৰি লৈ মিলি গ'ল গোটেইখিনি। তাতে মই অকণমান ইলাচি গুড়া দিছোঁ গোন্ধটো ভাল হ'বৰ কাৰণে। তাতে মই এতিয়া লেমন য়েল্লো কালাৰ অকণমান 2 টোপমান দিছোঁ। এইটো অপশ্যনেল হয়, নিদিবও পাৰে। মই অকণমান দিছোঁ আৰু কালাৰটো ভাল হ'বৰ কাৰণে। আপোনালোকে নিদিবও পাৰে। কালাৰটো অকণমান দেখিবলৈ ভাল লাগিবৰ কাৰণে দিছোঁ আৰু। গোটেইখিনি ধুনীয়াকৈ মিক্স হৈ গ'ল। এইখিনি এতিয়া মই আকৌ এবাৰ মিক্সিত ভালকৈ মাৰি দিম। তেতিয়া আৰু অলপ মিক্সিত যেতিয়া ঘূৰিব একদম খুব কোমল মানে এটা পেষ্ট ওলাব। চাওকচোন, একদম মিহি কোমল স্মুথ, একদম আইচক্ৰীমৰ একদম কাৰণে বৰ ধুনীয়া। তাৰ কাৰণে মই এতিয়া টেমা এটা লৈছোঁ, এনেই প্লাষ্টিকৰ আমাৰ টেমাটোত মই এতিয়া এইখিনি দি দিম। এইখিনি ধুনীয়াকৈ ভৰাই দিছোঁ টেমাত। ভৰাই দিম মই এতিয়া। তাতে এখন এলুমিনিয়াম ফইল পেপাৰ আছে যে আমাৰ, এয়া ফইল পেপাৰ দি মই বন্ধ কৰি দিছোঁ। দি পেলাই ঢক্কনখন মাৰি এতিয়া মই 5 পৰা 7 ঘণ্টামানৰ কাৰণে ডিপ ফ্ৰিজত ৰাখি দিম। ডিপ ফ্ৰিজত ৰাখি দিলে এতিয়া আমাৰ ধুনীয়া আইচক্ৰীম হৈ যাব। ইয়াত 5 পৰা মই 7 ঘণ্টা ৰাখি এতিয়া মই উলিয়াই দিছোঁ। একদম ঠাণ্ডা টান হৈ আছে পূৰা। অলপ যেতিয়া মানে নৰ্মেল টেম্পাৰেচাৰত, ৰুম টেম্পাৰেচাৰত থাকিব তেতিয়া এইখিনি অলপ আইচক্ৰীমৰ ভাল ফৰ্মত আহিব। উলিয়াবলৈ সহজ হ'ব। এতিয়া খুব টান হৈ আছে, উলিয়াব দিগদাৰ হৈছে। আচলতে মোৰ আইচক্ৰীম উলিওৱা যিখন চামুচ সেইখন নাছিলে, সেইকাৰণে উলিয়াবলৈ অলপ দিগদাৰ হৈছে। এয়া চাওক কি ধুনীয়াকৈ আইচক্ৰীম হৈ গৈছে। এখন চামুচেদি মই উলিয়াইছিলোঁ, হেতা দি পেলাই গ'ল। এই ধুনীয়া আইচক্ৰীম হৈ গৈছে।
আৰু এনেকৈ আমি বনাই ঘৰতে সৰু ল'ৰা ছোৱালীক আমি খুৱাব পাৰোঁ। ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে